ঐ ৰাজুৰ গাৰ্লফ্ৰেণ্ড কোন এতিয়া? সাবিত্ৰী। পাগল আছিলে এসময়ত তাই মোৰ কাৰণে, মোৰ প্ৰেমত পাগল আছিলে। নাই, তাক না কৰি দিছিলোঁ, কাৰণ তেতিয়াতো মোৰ এজনী গাৰ্লফ্ৰেণ্ড আছিলে ন, মনত আছেনে? সেইকাৰণেই মানে মোৰ এটা বিশ্বাস আছিলে, কোনোবা এজন মহাপুৰুষে কৈছিলে যোনে আগত ক'ব সিয়ে বয়ফ্ৰেণ্ড হ'ব। সেইকাৰণে থাকি গ'ল আৰু। বহুত পাগল আছিলে, মানে ইমান পাগল আছিলে হাত কাটি দিছিলে। মোৰতো বহুত খং উঠি গৈছিলে। মই ক'লোঁ তাইক, এইবোৰৰ বাবে হাত কটাৰ কি দৰকাৰ? হাত কটাৰ কাৰণে মই 7 দিন কলেজ যাব নাই পৰা। কিয় মানে তাই মোৰ হাত কাটি দিছিলে ন। বেণ্ডেজ লগাই ঘৰত পৰি আছিলোঁ। আচ্ছা, আৰু এই বিশুৰ এতিয়া গাৰ্লফ্ৰেণ্ড কোন? টিনা। বাপৰে, তাইতো মোৰ পিছতে পৰি গৈছিলে। তাইও মোৰ প্ৰেমত পাগল আছিলে, পূৰা পাগল। তাইতো নিজৰ লিভাৰ কাটি দিছিলে মোৰ কাৰণে। এইটোতো একোৱেই নহয়, কলেজৰ চব ছোৱালীৰ মাজত মাৰপিট হৈছিলে মোৰ কাৰণে, কোন মোৰ গাৰ্লফ্ৰেণ্ড হ'ব সেইটো কাৰণে। এদিনটো ৰেচলিং কম্পিটিশ্যন পাতিব লগা হ'ল, মানে যোন জিকিব তাই মোৰ গাৰ্লফ্ৰেণ্ড হ'ব। নাই, যোন জিকিলে তাইক মই একচেপ্ট নকৰিলোঁ, কাৰণ কলেজৰ কাম কৰা বাইজনী জিকি গৈছিলে।